আজি সম্পৰ্কবোৰক লৈ কিছু অনুভৱ লৈ আহিছোঁ। সম্পৰ্ক বহুত ধৰণৰ থাকে, সামাজিক সম্পৰ্ক, পাৰিবাৰিক সম্পৰ্ক আৰু বহুত কিবা কিবি। কিন্তু সময়ৰ সোঁতত আমি মানুহবোৰ যেন মুখত এটা পেটত এটা তেনেকুৱা ধৰণৰ হৈ পৰিছোঁ। তথাপিতো সত্যত থকাবোৰ সুখে শান্তিৰে আছে আজিও। কিমান হিংসা কৰিবি, সত্যবোৰতো সত্য হৈয়ে থাকিব ন। পাঠ কৰিছোঁ। আবেগ গচকি মুখত হাঁহি, পিঠিখনত কিমান আৰু খুচিবি, মৰম সনা সম্পৰ্কৰ নাম দি। কোমল হৃদয়বোৰ বৰ লাহি, জোতাৰে প্ৰহৃত হলেও নহয় প্ৰতিবাদী। জীৱনত কিমান আৰু আগবাঢ়ি যাবি, সত্যত থকাবোৰক হিংসা কৰি কৰি। আজি কিন্তু আকাশৰ তলত হোৱাবোৰে বহুত সুখেৰে আছে তৰাৰ খেলখন দেখি। ধন্যবাদ।